ইতিমধ্যে আমি চতুৰ্থ শ্ৰেণীৰ 6 নম্বৰ পাঠ পূৰণৰ প্ৰথম খণ্ডত আমি কি শিকিছিলো আমি একহৰীয়া পূৰণ কৰিবলৈ শিকিছিলো নহয়নে আজি মই তোমালোকৰ বাবে পূৰণৰ দ্বিতীয় খণ্ড লৈ আহিছো আজি আমি দুইহৰীয়া পূৰণ কৰিবলৈ শিকিম তোমালোকে নিজৰ নিজৰ কিতাপবোৰ উলিয়াই লোৱা আৰু ভালকৈ মন দি শিকিবা মৰমৰ ষ্টুডেন্টস তোমালোকে 65 পৃষ্ঠাত চোৱাচোন তোমালোকক এটা উদাহৰণ দিছে আৰু এই উদাহৰণটো এটা দুইহৰীয়া পূৰণৰ উদাহৰণ তাত দিছে খেল সমাৰোহ তলৰ প্ৰশ্নটো দিছে নগাঁও জিলাৰ খেল সমাৰোহত অংশগ্ৰহণ কৰিবৰ বাবে শিৱসাগৰৰ পৰা 30 জন ছাত্ৰ-ছাত্ৰী বাছেৰে আহিছিল জখলাবন্ধাত এখন হোটেলত তেওঁলোকে পৰাঠা খালে খোৱাৰ বাবদ গাইপতি খৰচ হ'ল 32 টকা খোৱাৰ বাবদ তেওঁলোকৰ মুঠতে কিমান খৰচ হ'ল এই অংকটোৰ সমাধান তোমালোকৰ কিতাপত দিয়া আছে হেতু চাবা মই মাত্ৰ তোমালোকক দুইহৰীয়া পূৰণৰ নিয়মটোহে শিকাই দিম এতিয়া তোমালোকে বৰ্ডলৈ মন কৰাচোন তোমালোকৰ প্ৰশ্নটোত আমাক দিয়া আছিল যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল 30 জন আৰু গাইপতি খৰচ হৈছিল 32 টকা হয়নে গতিকে আমি এতিয়া 30 পূৰণ 32 কৰিম আমি প্ৰথম খণ্ডত শিকিছিলো একহৰীয়া পূৰণ মনত আছেনে তাত আমাৰ তলৰ যোনটো সংখ্যা আছিল এটাহে আছিল গতিকে হেতু একহৰীয়া পূৰণ আজিৰ তলৰ সংখ্যা আছে দুটা গতিকে দুইহৰীয়া পূৰণ এই তলৰ সংখ্যাটো যেটা থাকিব অংকটো ইমান হৰীয়া হৈ গৈ থাকিব বুজি পালানে ঠিক আছে আজি আমি দুইহৰীয়া এই পূৰণৰ অংকটো ভালকৈ শিকি লৈছো তোমালোকে মন দি যাবা দেই ঠিক আছে নিয়মটো একেই আমি অংক কৰোঁতে সদায় সু হাতৰ পৰা কৰি দিব লাগে গতিকে আমাৰ সু হাতত আছে 2 যেহেতু দুইহৰীয়া হ'ব সেইটো কাৰণে প্ৰথমতে তোমালোকে এককৰ সংখ্যাটোৰে পূৰণ কৰি আমি প্ৰথম শাৰীটো লিখিম ইয়াৰ পিছত আমি দহকৰ ঘৰৰ সংখ্যাটোৰে পূৰণ কৰি তলৰ শাৰীটো লিখিম আৰু শেষত আমি সংখ্যাটো যোগ কৰিম চোৱাচোন কেনেকৈ প্ৰথমতে এককৰ ঘৰত আছে 2 এতিয়া 2 ৰে আমি ওপৰৰ এককৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিম 2 পূৰণ কিমান হ'ব 0 2 শূন্য গুণ কিমান বাৰু 2 শূন্য গুণ 0 ইয়াত আমি লিখিম বুজি পালানে ঠিক আছে এবাৰ আমি 2 ৰে দহকৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিম ইয়াত আছে 3 গতিকে 2 3 গুণ কিমান 2 3 গুণ 6 এনেকৈ লিখিম এতিয়া আমাৰ 2 ৰে পূৰণ কৰি প্ৰথমতে আমি এককৰটো কৰিলো তাৰ পিছত দহকৰটো কৰিলো এটা আমি প্ৰথম শাৰীটো লিখিলো বুজি পালানে এবাৰ আমি 3 ৰে প্ৰথমতে একৰ সংখ্যাটো পূৰণ কৰিম আৰু পূৰণ ফলটো আমি দ্বিতীয় শাৰীটো লিখিম দেই আৰু দ্বিতীয় শাৰীটো লিখোতেও আমি এটা ঘৰ এৰি যাম যেহেতু এইটো এটা দহকৰ ঘৰৰ সংখ্যা নহয় জানো গতিকে এইটো সাধাৰণতে 3 10 গতিকে 3 10 মানে ইয়াত শূন্য এটা থাকে গতিকে এইটো আমি এটা ঘৰ এৰি মেলিহে ইয়াত লিখিম চাওচোন এটা 3 শূন্য গুণ 0 গতিকে আমি শূন্যটো এই ঘৰটো কিনিলো এই 6টোৰ তলতহে লিখিম এইটো তোমালোকে মনত থৈ যাবা দেই ঠিক আছে এবাৰ আমি 3 ৰে দহকৰ সংখ্যাটো কৰিম 3 3 গুণ কিমান 3 3 গুণ 9 গতিকে আমি ইয়াত আগত 9টো লিখিম বুজি পালানে তোমালোকে এই পূৰকচিনটো দিব নালাগে তাৰমানে মই তোমালোকক ক'ব বিচাৰিছো যে যিহেতু এইটো দহকৰ ঘৰৰ সংখ্যা গতিকে আমি তলৰ দ্বিতীয় শাৰীটো লিখোতে এটা ঘৰ এৰি মেলি বাওঁফালে লিখি যাম সংখ্যাখিনি বুজি পালানে ঠিক আছে এতিয়া আমি দুইহৰীয়া পূৰণৰ দ্বিতীয় শাৰীটো আমি সংখ্যাখিনি পালো প্ৰথম শাৰীত আমি পালো 60 দ্বিতীয় শাৰীত পালো আমি 90 এতিয়া আমি যোগ কৰো আহা শূন্য যোগ কৰিবলৈ একো নাই গতিকে শূন্যটো তলত নামি আহিব এবাৰ 6 ৰ লগত শূন্যটো যোগ কৰিলে হ'ব 6 ঠিক আছে নে আৰু 9টো তলত নামি আহিব এতিয়া ইহঁতৰ মুঠ খৰচ কিমান হৈছিলে 960 আৰু তোমালোকে কিতাপখনত সমাধানটো চালেও দেখিবা উত্তৰটো 960 কিন্তু তাত অলপ বেলেগ নিয়মে তোমালোকক বুজিবৰ কাৰণেহে কৰিবলৈ দিছে কিন্তু নিয়মটো এইটোৱে ঠিক আছে এতিয়া পিছৰ পৃষ্ঠা তোমালোকে উলিয়াই লৈছো তাত কিছুমান তোমালোকৰ দুইহৰীয়া পূৰণ কৰিবলৈ দিছে তাৰে তোমালোকৰ প্ৰথম অংকটো কৰি দিছে ইয়াৰ পিছৰ অংকটো মই তোমালোকক আকৌ বৰ্ডত শিকাই দিম তোমালোকে ভালকৈ বুজি ল'বা দেই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই অংকটোলৈ মন কৰাচোন ইয়াত কি দিছে বাৰু 14 পূৰণ 14 নিয়মটো একেই আমি প্ৰথমতে 4 সংখ্যাটোৰ প্ৰথমতে এককৰ সংখ্যাটো কৰিব লাগিব তাৰপিছত দহকৰ সংখ্যাটো কৰি প্ৰথম শাৰীটো লিখিম
ইয়াৰ পিছত আমি এই 1 টোৰে প্ৰথমতে এককৰ কৰিম পিছত দশকৰ কৰিম আৰু আমি দ্বিতীয় শাৰীটো লিখিম তাৰ পিছত আমি যোগ কৰিম ঠিক আছে নে আহাচোন তোমালোকে কোৱাচোন 4 পূৰণ 4 4 4 গুণ কিমান হয় বাৰু 4 4 গুণ 16 16 কি কৰিব বাৰু 6 তাৰ মানে মই আগতে এদিন শিকাইছিলো নহয় তোমালোকক 16 বহিলে 16ৰ 6 টো একক গতিকে আমি 6 টো বহাম আৰু এইটো যেহেতু দহক গম পাইছা নে 1 2 6 নহয় জানো গতিকে এইটো দহকৰ ঠাইত উকলা যাব বুজি পালানে ঠিক আছে এবাৰ আমি 4 ৰে দহকৰ সংখ্যাটো পূৰণ কৰিম 4 গুণ কিমান বাৰু 4 গুণ 4 আৰু উকলা একটো লগ লাগিলে 4 1 5 গতিকে আমি ইয়াত 5 বুলি লিখিম ঠিক আছে নে এটা প্ৰথম শাৰীটো হ'ল এবাৰ আমি এক সংখ্যাটোৰে ওপৰৰ সংখ্যাকেইটা পূৰণ কৰিম আৰু সেইটো পূৰণ কৰি আমি দ্বিতীয় শাৰীটো লিখিম দেই আহা 1 4 গুণ কিমান বাৰু আমি এককৰটোৰ লগত প্ৰথমতে কৰিব লাগিব 1 4 গুণ 4 আৰু সেই 4 টো পূৰণ কৰি আমি যেহেতু এই ঘৰটোত নিলিখো যেহেতু এইটো দহকৰ ঘৰৰ হৈ বুজি পালানে এটা ঘৰ এৰি মিলিহে লিখিম গতিকে 4 গুণ 4 ইয়াত লিখিম আমি এটা ঘৰ এৰি দিম ঠিক আছে এবাৰ আমি একেৰে একক পূৰণ কৰিম 1 গুণ কিমান 1 গুণ 1 ঠিক আছে নে আমি একটো ইয়াত লিখিম হৈ গ'ল প্ৰথম শাৰী হৈ গ'ল আৰু দ্বিতীয় শাৰী হৈ গ'ল এবাৰ আমি যোগ কৰিলে আমাৰ উত্তৰ পাই যাম ঠিক আছে এতিয়া 6 গুণ আমি দিলে 5 আৰু 4 যোগ কৰিলে কিমান 5 4 9 ঠিক আছে না আৰু একটো নামি এতিয়া আমাৰ 14 পূৰণ 14 আমাৰ উত্তৰ কিমান পালো 196 বুজি পালানে ঠিক আছে এবাৰ তোমালোকৰ কিতাপত থকা বাকি পূৰণ অংকবিলাক তোমালোকক মই হোমৱৰ্ক হিচাপে দিম আৰু হেবোৰ হোমৱৰ্ক কৰি মোক তোমালোকে দেখাব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ তোমালোকে 68 পৃষ্ঠাত চোৱাচোন তাত দিয়া আছে হৰমোহনৰ কুহিয়াৰ খেতি হৰমোহনে কুহিয়াৰ খেতিৰ পৰা প্ৰতিদিনে 112 ডালকৈ কুহিয়াৰ বজাৰত বেচিলে 3 দিনত তেওঁ কেইডাল কুহিয়াৰ বেচিছিল এই অংকটোৰ সমাধান তোমালোকৰ কিতাপত দিয়া আছে নহয় নে তাৰমানে প্ৰতিদিনে 112 ডালকৈ কুহিয়াৰ বিক্ৰী কৰে আৰু 3 দিনত কিমান হ'ব গতিকে 112 লগত 3 টো পূৰণ কৰি দিব ঠিক আছে এই সমাধানটো তোমালোকে চাই লবা দেই আৰু এনেকুৱা ধৰণৰ অংক আমি এটা বোৰ্ডত চাই লবা হা এই ক নম্বৰ প্ৰশ্নটো বোৰ্ডত তোমালোকে চাই যোৱা মই ছাত্ৰ-ছাত্ৰীসকল ক নম্বৰ প্ৰশ্নটো তোমালোকক দিছে 222 পূৰণ 2 ইয়াত সাধাৰণতে আমাৰ একক দহক আৰু শতক প্ৰথম শাৰীত থকা অংককেইটা আমাৰ একক দহক শতক দিয়া আছে আৰু তলত থকা অংকটো 2 নহয়নে গতিকে তোমালোকে কোৱাচোন এই অংকটো কেইহৰীয়া হ'ব একহৰীয়া ওপৰৰ শাৰীত যিমান ডাঙৰ সংখ্যা থাকিলেও তলৰ শাৰীত যদি বা যিটো সংখ্যাৰে আমাক পূৰণ কৰিব দিয়ে হেতু যদি এটা অংকৰ সংখ্যা হয় তেতিয়াহলে অংকটো একহৰীয়া পূৰণ হ'ব বুজি পালানে মাত্ৰ নিয়মটো হেতুৱে তোমালোকে এককৰ ফালৰ পৰা পূৰণটো কৰি আহিব লাগিব আৰু বাইচান্স উকলা থাকিব পাৰে আৰু সেই উকলাটো তোমালোকে মনত ৰাখি ভালকৈ হিচাপ কৰি কৰিবলৈ তোমালোকে সঠিক উত্তৰ পাব ঠিক আছে এই অংকটো চাই লওঁচোন প্ৰথমতে আমি 2 ৰে এককৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিব লাগিব 2 দুগুণ কিমান 2 দুগুণ 4 তোমালোকে এককৰ সংখ্যাটো তলত লিখিবা ঠিক আছে এবাৰ আমি 2 ৰে দহকৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিম 2 দুগুণ 4 ইয়াতো আমি 4 কিন্তু আমি দহকৰ ঘৰৰ তলত লিখিম ঠিক আছে নে আৰু এবাৰ আমি ঠিক তেনেকৈ একেবাৰে শেষৰ তাৰমানে শতকৰ ঘৰৰ সংখ্যাটোৰ লগত 2টো পূৰণ কৰিব লাগিব 2 দুগুণ 4 ঠিক তেনেকৈ তোমালোকৰ উত্তৰ হৈ গ'ল 444 ঠিক আছে নে ইয়াৰ পিছৰ অংককেইটা তোমালোকে মোক হোমৱৰ্ক হিচাপে কৰি দেখাব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ তোমালোকে 69 পৃষ্ঠাটো উলিয়াই লোৱাচোন তাত দিছে লাটুমণিহঁতৰ তামোলৰ বাৰী লাটুমণিহঁতে বাৰীৰ পৰা বজাৰত বেচিবৰ বাবে তামোল পাৰি আনিলে সিহঁতে 35 টকাকৈ তামোল 12টা পাচিত থলে সিহঁতে মুঠতে কিমান তামোল পাচিত থলে এতিয়া এই অংকটোৰ উত্তৰ তোমালোকক কিতাপত কৰি দিছে তাৰমানে 35ক আমি 12 ৰে পূৰণ কৰিলে উত্তৰটো পাম কিন্তু হেতু এটা বেলেগ নিয়মেৰে কৰি দিছে দেখিছানে সেই বাকচটোত কেনেকৈ পাতিছে ঠিক আছে এতিয়া তোমালোকক কৈছে যে ওপৰত দিয়া নিয়মেৰে
পূৰণ কৰোঁ আহা এই তলৰখিনি কৰিব দিছে দেখিছানে এই ওপৰৰ নিয়মটো তোমালোকে ওপৰৰ নিয়মটো ভালকৈ চাই ল'বাচোন আৰু সেই নিয়মটোৰে মই ক নম্বৰ প্ৰশ্নটো তোমালোকক বৰ্ডত শিকাই দিছোঁ আৰু নিয়মটো ভালকৈ বুজি লোৱা কিয়নো পিছৰ অংকখিনি তোমালোকে এইটো নিয়মতে কৰিব লাগিব আহাচোন অংকটো বুজি লওঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক নম্বৰ প্ৰশ্নটো চাই লোৱাচোন ইয়াত দিছে 35 পূৰণ 14 গতিকে এই সংখ্যাকেইটাক আমি একক দশককে ভাগ কৰি তাৰ পিছত পূৰণ কৰিম তেতিয়া অৱশ্যে সেইটো তোমালোকৰ কৰিবলৈ সহজ তোমালোকে মাত্ৰ মন দি যাব লাগিব দেই আৰু এইটো যদি এনেকে বাকচত পাতি কৰা তেতিয়াহ'লে তোমালোকে মুখে মুখে উত্তৰ দিব পাৰিবা আহাচোন কেনেকে কৰোঁ প্ৰথমটো সংখ্যা দিছে তোমালোকৰ 3 10 5 3 10 5 কিমান 35 নহয়নে সেইটো আমি একক আৰু দশকত ভাগ কৰি লওঁ এইটো 3 10 তাৰমানে 3 10 মানে 30 তোমালোকে ওপৰৰ ঘৰটো তেনেকে লিখি ল'বা 3 10 আৰু এইটো কিমান 3 10 5 গতিকে আমি এনেকে ভাগ কৰি ললো 3 10 আৰু 5 ঠিক আছে নে এবাৰ আমাক কিহৰ লগত পূৰণ কৰিব দিছে 1 10 4 14 গতিকে 1 10 4 মানে কিমান বাৰু 1 10 আৰু শেষৰ হ'ল 4 তোমালোকে এই ঘৰটো লিখি ল'বা 4 এইবাৰ কি কৰিব লাগিব এইবাৰ চোৱা এইটো বাকচত এইফালে 30 আৰু এইফালে 10 গতিকে তোমালোকে লিখি ল'বা 30 পূৰণ 10 ঠিক আছে নে এই বাকচটোত চোৱা 5 আহিছে আৰু এনেকে আহিছে 10 গতিকে তোমালোকে 10 পূৰণ 5 তেনেকৈ লিখি ল'বা এতিয়া সেকেন্ড ঘৰটোত চোৱা এইফালৰ পৰা 30 আৰু এইফালৰ পৰা 4 গতিকে তোমালোকে 30 পূৰণ 4 বুলি লিখি ল'বা এতিয়া এই ঘৰটোত তোমালোকৰ 5 আহিছে আৰু এইফালৰ পৰা 4 গতিকে তোমালোকে 5 পূৰণ 4 বুলি লিখি ল'বা ঠিক আছে নে এনেকে পাতি লোৱাৰ পিছত তোমালোকৰ সহজ হ'ল এবাৰ তোমালোকে পূৰণকেইটা কৰি লোৱা এতিয়া 30 পূৰণ 10 কিমান হ'ব 30 পূৰণ 10 কোৱাচোন 300 একেবাৰে সহজ তোমালোকে 30 পূৰণ 10 পূৰণ কৰিলে 300 ঠিক আছে এবাৰ আমি এই অংকটো পূৰণ কৰোঁচোন 10 5 গুণে কিমান 10 5 গুণে 50 গতিকে 50 টো লিখি ল'ব ঠিক আছে নে এবাৰ এইটো পূৰণ কৰোঁ 30 4 গুণ কিমান তোমালোকে 3 4 গুণ কিমান হেতু ওলালে উত্তৰ পাই যাব 3 4 গুণ 12 আৰু শেষত বিন্দুটো আছে গতিকে তোমালোকে 12 পিছত শূন্যটা লগাইছে কিমান 120 বুজি পালানে ঠিক আছে এবাৰ এইটো কৰিলো 5 4 গুণ কিমান এইটো একেবাৰে সহজ 5 4 গুণ 20 তোমালোকে নেওতাটো জানাই এবাৰ আমি কি পালো চাই লওঁচোন 350 120 আৰু 20 এতিয়া মাত্ৰ আমি এই 4টা অংক যোগ কৰি দিলে উত্তৰটো পাম ঠিক আছে 300 ৰ লগত যদি আমি 50 যোগ কৰোঁ কিমান পাম বাৰু 350 নহয়নে 350 টো ইয়াত লিখি ল'বা ঠিক আছে নে আৰু ইয়াত আছে 120 আৰু 20 এতিয়া 120 ৰ লগত যদি 20 টো যোগ কৰোঁ কিমান হ'ব 140 নহয় জানো ঠিক আছে এতিয়া এই দুটা অংক তোমালোকে যোগ কৰি দিলে উত্তৰ পাবা ঠিক আছে আমি এককৰ ফালৰ পৰা কৰি দিলো 0 0 0 5 4 কিমান 9 আৰু 3 1 4 গতিকে তোমালোকৰ এই পূৰণ অংকৰ 35 পূৰণ 14 ইয়াৰ উত্তৰটো কিমান হ'ব 490 আৰু তোমালোকে ইয়াৰ উত্তৰটো ইয়াত লিখি দিবা 490 বুজি পালা ঠিক আছে ইয়াত পিছত থকা অংকখিনি তোমালোকে এইটো নিয়মতে পাতি মেলি কৰি ল'বা আৰু শেষত সমাধান কৰি উত্তৰটো তাত লিখি দিবা ঠিক আছে নে এবাৰ তলত থকা খালী ঠাই পূৰ কৰোঁ আহা এই খালী ঠাইবোৰ তোমালোকে নিজে কৰি ল'বা তাৰমানে তোমালোকে নেওতা মাতি ল'বা আৰু সেইবোৰ কৰি ল'বা এইবাৰ তোমালোকে 70 পৃষ্ঠা উলিয়াই লোৱা তাত দিছে তলৰ সমস্যাবোৰ সমাধান কৰোঁ আহা ক নম্বৰ প্ৰশ্নটো চোৱা অৰিন্দমৰ দেউতাকে বজাৰত ডজনে প্ৰতি 55 টকাকৈ কল বেচিলে তেওঁ 7 ডজন কল বেচি কিমান টকা পাব এতিয়া এইটোৰ সমাধান কৰি আমি উত্তৰটো এই বাকচত লিখিব লাগিব সমাধানটো তোমালোকে বহিত কৰিবা ঠিক আছে আহাচোন এই অংকটো কেনেকৈ হ'ব আমি বৰ্ডত চাই লওঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে 1 ডজনত কেইটা থাকে জানানে কেইটা বাৰু 12টা নহয়নে আমি এইটো জানো ঠিক আছে বাৰু ইয়াত বাৰু আমি সেইটো লিখিব নালাগে ইয়াত তোমালোকক দি আছে ডজনে প্ৰতি কেই টকাকৈ বিক্ৰী কৰে 55 টকাকৈ এতিয়াহ'লে প্ৰথম শাৰীটো তোমালোকে লিখিবা
1 ডজন কলৰ দাম কেই টকা 55 টকা এতেকে তোমালোক কি উলিয়াব দিছে 7 ডজন কলৰ দাম নহয় নে গতিকে তোমালোকে লিখিবা এতেকে 7 ডজন কলৰ দাম 1 ডজনৰ দাম 55 আছিল নহয় জানো গতিকে তোমালোকক উলাব দিছে 7 ডজন গতিকে তোমালোকে 55 পূৰণ 7 টকা বুলি লিখিব লাগিব ইয়াৰ পিছত তোমালোকে কি কৰিব লাগিব তোমালোকে সংখ্যাটো তেনেকৈ মাতি ল'বা 55 আৰু তলত হাতেৰে পূৰণ কৰি ল'বা ঠিক আছে নে আৰু পূৰণ কৰি পূৰণ ফলটো যিমান পাবা ইয়াত তোমালোকে লিখি ল'বা ঠিক আছে বাৰু এই অংকটোৰ উত্তৰটো মই কৰিয়ে দিছো বাকিখিনি কিন্তু তোমালোকে উত্তৰটো নিজে পূৰণ কৰি উলাব লাগিব হাতেৰে প্ৰথমতে আমি একৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিব লাগিব 7 5 গুণ কিমান বাৰু 7 5 গুণ 35 35 নহয় জানো আমি 35 ৰ কত লিখিম 5 টো লিখিম গতিকে আমি ইয়াত 35 ৰ 5 টো লিখিম আৰু 3 টো কি হ'ব 3 টো উক লিখিব বুজি পালানে ঠিক আছে এবাৰ হাতেৰে আমি 5 ক আকৌ পূৰণ কৰিম তাৰমানে দহকৰ ঘৰৰ 5 টো আমি পূৰণ কৰিম 7 5 গুণ কিমান 35 35 ৰ লগত 3 লগ লাগিলে কিমান গণনা কৰাচোন তোমালোকে কিমান হ'ব 38 তাৰ মানে ইয়াৰ উত্তৰ কিমান হ'ব 385 তোমালোকে ইয়াত 385 টকা বুলি উত্তৰটো লিখি দিবা তাৰ মানে 7 ডজন কলৰ দাম কিমান হ'ব 385 টকা বুজি পালানে ঠিক আছে এবাৰ তোমালোকে খ নম্বৰ প্ৰশ্নটোলৈ মন কৰা খ নম্বৰ প্ৰশ্নটো দিছে সেলিমে দৈনিক 160 খন বাতৰি কাকত বিক্ৰী কৰে 6 দিনত তেওঁ কিমানখন বাতৰি কাকত বিক্ৰী কৰিব পাৰিবানে কৰিবলৈ ঠিক আছে ইয়াৰ সমাধানটো মই কৰি দিছো কিন্তু উত্তৰটো তোমালোকে নিজে পূৰণ কৰি লিখিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এবাৰ খ নম্বৰ প্ৰশ্নটোৰ সমাধানটো চাই লৈছো ইয়াৰ সমাধানটো এনেকৈ ধৰণৰ হ'ব যে এদিনত বিক্ৰী কৰে কিমানখন 160 খন গতিকে তোমালোকে বুজিছে যে 6 দিনত কিমানখন বাতৰি কাকত বিক্ৰী কৰিব পাৰে গতিকে তোমালোকে এতেকে 6 দিনত বিক্ৰী কৰে বুলি লিখি এদিনত বিক্ৰী কৰে 160 এদিনত বিক্ৰী কৰে 160 আৰু তোমালোকক কেই দিনৰ ওলাব দিছে 6 দিন তোমালোকে ইয়াৰ লগত 6 টো পূৰণ কৰি উত্তৰটো পাইবা আৰু তোমালোকে ইয়াত 160 পূৰণ 6 এটো পূৰণ কৰি উত্তৰটো ইয়াত লিখি দিবা এই উত্তৰটো উলিয়াই তোমালোকে মোক পঠিয়াই দিব লাগিব আৰু হেতু তোমালোকৰ হোমৱৰ্ক তোমালোকে এই হোমৱৰ্কবোৰ কৰি মোক দেখাব লাগিব কিন্তু ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় দিনা পূৰণৰ দুই ঘৰীয়া পূৰণবোৰ কেনেকৈ কৰিব লাগে এই বিষয়ে ধাৰণা লাভ কৰিলো নহয়নে ঠিক আছে আশা কৰিছো তোমালোকে পূৰণ অংক আহিলে তোমালোকে পাৰিবা গতিকে তোমালোকে ঘৰত ভালকৈ এইবোৰ পূৰণ অংক কৰি থাকিবা দেই তেতিয়াহে তোমালোকে পাৰিবা ঠিক আছে আজিলৈ মই আহিছো পৰৱৰ্তী পৰ্যায়ত মই তোমালোকৰ বাবে নতুন পাঠ এটা লৈ আকৌ আহি থাকিম তোমালোকে ঘৰতে থাকি ভালকৈ পঢ়া শুনা কৰি থাকা আজিলৈ মই আহিছো দেই ধন্যবাদ